মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব। মাজনী চাহ আনিছা? আহা আহা দিয়া। মাজনী তহঁতি পঢ়িছনে? পঢ়িছো দেউতা। ভালকে পঢ়িব লাগিব। এতিয়া দেখিছ নহয় তহঁতৰ বাপেৰে কিমান কষ্ট কৰিবলগীয়া হৈছে। কাৰ কাৰণে কৰিছো? তহঁতৰ কাৰণে নহয় জানো? মাজনী এইটো ল, আৰু তহঁত দুটাই খৰিকেইটা লৈ ল। বৈ, খৰিয়ে পাবলৈ নাই অ'। ইমান সৰু ছোৱালী মোবাইল খেলে নালাগে ল'ব। কি হলো তহঁতৰ? কিয় ইমান চিঞৰি আছ? আৰু এই বিছনাখনৰ অৱস্থাটো কি কৰিলি বাৰু? মামা চোৱা না, দাদাহঁতে মোৰ চুলি থৈ গোটালি আছে। আৰে আমি কেতিয়া ধৰিছো? তহঁতি আমাক লাগি নাছিলি না মোৰ লগত? চুপ, মনে মনে আছ নে তহঁতি? ইমান ডাঙৰ হলিহি এতিয়াও তহঁতৰ ল'ৰা ধেমালিয়ে চোৱা নাই। এহে হ'ব গৈ ভাত খাবি।
মাজনী পানী এবাটি আনচোন গৈছো দেউতা আপুনি আজি সোনকালে আহিলে যে কাম নহলে নেকি কাম হ'ল কাম হ'ল বুজিছা তুমি এটা কথা গম পাইছানে অহা কালিলৈ সিহঁত দুটা যাবগৈ নহয় সিহঁতৰ বাবে টকা যা যোগাৰ অলপ কৰিলোঁ বুজি পাইছা এৰা আপুনি ঠিকে কৈছে পিছে টকাখিনি ক'ৰ পৰা যোগাৰ কৰিব টকানো ক'ৰ পৰা গোটাবা পিছে আমাৰ সেই মাটিডোখৰকে বন্ধকতে দিম বুলি ভাবিছোঁ আৰু মালিকক ক'ম যে আমাৰ আগৰ মাটিডোখৰকে আপুনি বন্ধকত লওক আৰু 30,000 টকা দিয়ক আৰু যেতিয়া ল'ৰাহঁতে চাকৰি পাব সেই চাকৰি পালে টকাকেইটা ঘূৰাই দিম বুলি ক'ম আৰু ভয়ো লাগিছে সিহঁত দুটা ইমান দূৰলৈ যাবগৈ পিছে ভাল মানুহ হ'বৰ কাৰণেতো পঠাইছোঁ আৰু এৰা উপায়তো নাই ল'ৰা ছোৱালীকেইটাক ভাল মানুহ কৰিব পাৰিলে আমি বহুত সকাহ পাম হয় সিহঁতৰ যা যোগাৰবোৰ কৰি দিলানে দিলো দেউতা দেউতা কাইলৈ দাদাহঁতে বাহিৰলৈ যাবগৈ নহয় মোৰ দেখোন লগে নাইকিয়া হ'ব ময়ো যাম দাদাহঁতৰ লগত মোৰো দাদাহঁতৰ নিচিনাকে বাহিৰত গৈ পঢ়িব মন আৰু হাতৰ নিচিনাকে ডাঙৰ মানুহ হ'বলৈ মন মাজনী তোমাকো বাহিৰলৈ পঠিয়াম তুমি ভালকে ঘৰত পঢ়া আকৌ নে কি কোৱা এৰা পঠিয়াম আকৌ ভালকে ডাঙৰ মানুহ হ'ব লাগিব দাদাহঁতৰ দৰে তইও যাবি বাহিৰত পঢ়িবলৈ দেখিছা দাদা আমি কিমান কষ্ট কৰিছোঁ দিনৰ দিনটো দেউতা তই যাব ওলালি দেউতা আমি যাব ওলালি হ'ব আশীৰ্বাদ কৰিবা দেউতা হ'ব ভালকৈ থাকিবি ভালকৈ পঢ়া শুনা কৰিবি দেই হয় দেউতা হ'ব দে মা আমি যাবলৈ ওলাইছোঁ আশীৰ্বাদ কৰিবা যাতে আমি ভালদৰে হওঁ হ'ব তাত গৈ ভালকৈ থাকিবি ভালকৈ খোৱা বোৱা কৰিবি হ'ব মা ভণ্টি ভালকৈ থাকিবা ভালকৈ যাবি খোৱা বোৱাবোৰ ভালকৈ কৰিবি ট্ৰেইনত যাওঁতে ভালকৈ যাবি হ'ব দেউতা আৰু পইচা পাতি যদি প্ৰয়োজন হয় ফোন কৰিবি দেই হ'ব দেউতা মা যাওঁ তেতিয়াহ'লে আমি ভালকৈ থাকিবা দেউতা তোমাৰ নিজৰ যত্ন ল'বা ভণ্টি থাকা বুজিছা আজি মোৰ এটা কথাই বহুত বেছি ভাল লাগিছে এই দুটা হাতেৰে দিনৰ দিনটো হাজিৰা কৰোঁ হয়তো সিহঁতক নিজে এসাঁজ ভালকৈ নাখাই সিহঁতক খুৱাইছোঁ মই যদিও এযোৰ ভাল কাপোৰ নিপিন্ধো সিহঁত দুটাক পিন্ধাইছোঁ আৰু এইখন গাঁৱত সকলোৱে জানে যে মই দিন হাজিৰা কৰা মানুহ আৰু এই দুখন হাতেৰে কষ্ট কৰি আজি সিহঁত দুটাক বাহিৰত পঢ়াবলৈ পঠাব যে পাৰিছোঁ সেয়াই মোৰ বহুত ভাল লাগিছে আৰু ভগৱান মোৰ ল'ৰা দুটাক সদায় কুশলে ৰাখিবা আৰু এদিন যেন সিহঁতি ডাঙৰ মানুহ হৈ এইখন গাঁৱলৈ ভাল কাম কৰকি তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দেউতা দেউতা কিমান আৰু কান্দি থাকিবা ব'লা ভিতৰলৈ ব'লা নহয় ঐ বেয়াটোতো লাগিবই আজিৰ পৰা ঘৰখনটো একদম খালী খালী লাগিব মই আছো নহয় ব'লা অ'
মাজনী দেউতা তামোল এখন আনচোন আৰু এই ককাইলে ফোনটো লগাই দে নিছো এইটো লোৱা লগাই দিছো হেল্ল' 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 দেউতা তই ভালে আছনে ভালে আছো দেউতা পামগে আৰু আমি আৰু ভালকে খোৱা বোৱা কৰিছ হা ভালকে খোৱা বোৱা কৰিছ নে কৰিছো দেউতা তোমালোকে খালা দেহা মোৰো ভালে আছে নে চবেই ভালে আছে তই কেতিয়া পাবিগে ভণ্টি ভাল হেল্ল' হেল্ল' মা আৰু ভণ্টি ভালনে মা আৰু ভণ্টি ভাল তই কেতিয়া পাবিগে আৰু 6 ঘণ্টামান লাগিব আৰু আমাৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে তোমালোকে আমি ইয়াত ভালকে থাকিম খোৱা বোৱা কৰিবি দেই ঠিক আছে দেউতা আৰু ট্ৰেইনত যাওঁতে ভালকে যাবি ঠিক আছে দেউতা ভাল নহয় গম পাইছো টকা পইচা এইবোৰ দেখিবলৈ হলে দেই দেউতা ঠিক আছে হ'ব দে ভালকে থাকিবি ঠিক আছে হ'ব দিয়া মাজনী মই কামলৈ ওলাই যাওঁ মাৰক মাত মা মই যাওঁ বুজিছানে তই ঘৰতে থাকিবি য'তে ত'তে ঘূৰি নুফুৰিবি ঘৰত কাম বন কৰিবি দেই মই আহিছোঁ ঠিক আছে কি লগাইছা তুমি চাদৰ লগাইছো ঠিকে আছে দিয়া ময়ো লগাই থৈছো সূতা নাই বোৱাই হোৱা নাই এৰা আমাৰো সেই একেই হৈ আছে সূতা আনিবলৈ ইয়াৰ পইচা পাতি অসুবিধা হৈ আছে এইকেইদিন যিহে দাম হৈছে সূতা তাকেই লকডাউন হোৱাৰ পৰা পইচা পাতিও অসুবিধা হৈছে কি ক'বা আৰু এৰা মাজনী মাজনী এই খুৰীয়ালে তামোল এখন লৈ আছো দিছো মা তামোল লওঁ দিয়া কি কৰি আছিলা পিছে নাই নে ভিতৰতে আছিলো পঢ়ি আছিলা হ'বলৈ পঢ়ি আছিলো মানে ভাল কথা কৈছে এই লকডাউন হোৱাৰ পৰা কিতাপৰ ওচৰলৈকে নোযোৱাই হৈ থাকিলে তুমি মা এইখিনিতে নক'বা দেই এনেই কৈছো কিতাপ চাগে টেবুলত তেনেকেই আছে যিহে মৰব ইহঁতৰ নহয় এতিয়া মিছা কথা ক'বলৈ আহিছো Jackson abe. Abang dino. Dia ada di mana ki bisa dari sini.
হেল্ল'। হেল্ল' এইটো আপোনাৰ যোৰহাটত লাগিছেনে? হয় কওকচোন। হয়, মই আপোনাক কলকাতাৰ পৰা কৈছোঁ। আকাশ শৰ্মা আৰু দীপজ্যোতি শৰ্মাৰ ঘৰ হয় এইটো? হয় হয়। হয়, আপোনালোকৰ ল'ৰা দুজনে মোৰ পৰা 40,000 টকা লৈছে আৰু সেই 40,000 টকা লৈ তেওঁলোকে ড্ৰাগছ খাবলৈ খাইছে আৰু সিহঁতে মোক সেই 40,000 টকা ঘূৰাই দিয়া নাই, সেইবাবে আপোনালোকৰ ল'ৰা দুটাক হত্যা কৰা হৈছে। নাই মা 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 কি হৈছে তোমাৰ? মা মা কিয় কৰিছা এনেকুৱা? মা একো নোখোৱা কিয়? কোনে ফোন কৰিছিল মা? মা কি হৈছে তোমাৰ? কিয় কান্দিছা কোৱা? কি হ'ল? কোনে ফোন কৰিছিল? কি হ'ল? মাজনী দাদা আৰু বোলে আমাৰ মাজত কি হৈছে সিহঁতৰ? কি হ'ল? দেউতা দাদাখন বোলে আৰু আমাৰ লগত নাই। মাজনী এয়া কেতিয়াও হ'ব নোৱাৰে, এয়া কেতিয়াও হ'ব নোৱাৰে। ইমান কষ্টেৰে ডাঙৰ দীঘল কৰি ভাল মানুহ হ'বৰ কাৰণে বাহিৰলৈ পঠালো। ভগৱান ইমান নিষ্ঠুৰ হ'ব নোৱাৰে। মাজনী তহঁতি নাকান্দিবিচোন, তহঁতি নাকান্দিবি। তহঁতক কোনে কৈছে? ৰচোন, তহঁতক কোনে ক'লে? কোনোবাই ফোন কৰিছিলে। মাজনী তোক কোনে ক'লে? আমাৰ ইহঁতৰ কি হৈছে বুলি তোক কোনে ক'লে? কোনোবাই ফোন কৰিছিলে আৰু মাক কিবা ক'লে আৰু মায়ে একো নাই কোৱা, কৈছে যে দাদা আৰু আমাৰ মাজত নাই। নাই এইটো হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। ভগৱান ইমান নিষ্ঠুৰ কেতিয়াও হ'ব নোৱাৰে। এই দুখন হাতেৰে দিনৰ দিনটো হাজিৰা কৰি সিহঁতক ভাল মানুহ বনাম বুলি বাহিৰলৈ পঠালো আৰু হে ভগৱান, কি লীলা খেলিছা এইবোৰ আমাৰ লগত। আমাৰ ঘৰখনত হাঁহি দিবানে? কি চাবলে আমাক জীয়াই ৰাখিছা ভগৱান, আৰু কি দেখুৱাবা আমাক?
কোন কৰা যা এইকেইটাক লৈ যাও মোৰ দুটা সন্তান নাছিলেই মোৰ এজনী ছোৱালী আছে এইবোৰ মই এই দুটা মোৰ ল'ৰা হ'ব নোৱাৰে সিহঁতক পঠিয়াইছিলো ঠিক কৰিবলে সিহঁত অন্য এক যাত্ৰা পথত গ'ল নমস্কাৰ মোৰ নাম শ্ৰী আদিত্য ভৰালী নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰমিতা হাজৰিকা নমস্কাৰ মোৰ নাম শ্ৰীমতী লেখাৰাণী গগৈ নমস্কাৰ শ্ৰী নাম জয়ন্ত গগৈ নমস্কাৰ মোৰ নাম ৰাজ গগৈ আমি আপোনালোকলৈ এখন শ্বৰ্ট ফিল্ম আগবঢ়ালোঁ শ্বৰ্ট ফিল্মখন আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি কেনেধৰণে কৰিছোঁ আৰু আপোনালোকক আমি কি বুজাব বিচাৰিছোঁ আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই চুটি ছবিখনিয়ে আপোনালোকক কি বুজাব বিচাৰিছোঁ আমি আমাৰ ইয়াৰ বহুত সংখ্যক মানুহে টকা পইচা খৰচ কৰি বাহিৰলৈ পঠিয়াই ল'ৰাটো ভাল মানুহ হৈ আহক বুলি বা ছোৱালীজনী ভাল মানুহ হওক বুলি কিন্তু আজিকালি ল'ৰাই কি কৰে পঢ়িবলৈ দিয়া টকা পইচাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰিব কৰে আৰু তাৰ পাছত নিজৰ জীৱনৰ সমাপ্তি ঘটে গতিকে আমি এই শ্বৰ্ট ফিল্মখনৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছোঁ যে নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে বা নিজৰ জীৱনটোৰ কথা নাভাবি যিসকলে বাহিৰত পঢ়িবলৈ গৈ মাক দেউতাকৰ কষ্টৰ টকা পইচা ধন সম্পত্তি এইবোৰ অথলে যোৱাই ড্ৰাগছ জাতীয় নিচাযুক্ত দ্ৰব্যসমূহ সেৱন কৰে ফলত নিজৰ জীৱনটোতো ধ্বংস হয় লগতে মাক দেউতাকৰ ঘৰখনৰ সমূহ দায়িত্ব তেওঁলোকেতো পাহৰেই মাক দেউতাকে লগতে কিমান কষ্ট খায় সেই কষ্টখিনি তেওঁলোকে পাহৰি পেলায় গতিকে মই অনুৰোধ জনাইছোঁ নৱপ্ৰজন্মই যাতে তেওঁলোকে নিজৰ জীৱনটোৰ কথা ভাবি ড্ৰাগছযুক্ত বা নিচাযুক্ত দ্ৰব্যসমূহ সেৱন নকৰে আৰু তাৰপিছতেই এই নিচাজাতীয় দ্ৰব্যসমূহৰ সেৱনৰ ফলত আমাৰ নিজৰ দেহৰ ক্ষতি হয় লগতে মই ইয়াকে ক'ব বিচাৰিছোঁ যে সকলো নৱপ্ৰজন্মক সেই দ্ৰব্যসমূহ সেৱন নকৰি দেশৰ শান্তি আৰু সম্প্ৰীতি বজাই ৰাখক লগতে দেশখন আৰু ৰাজ্যখন নিজৰ গাঁওখন শান্তিৰ সৃষ্টি কৰক